হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো স্বাগতম জানিছোঁ আমাৰ উন্নত ব্লগ ভিডিঅ'লৈ, তো যাই জুবিনিয়ান চেনেলটোলৈ। তো সকলোৱে মৰম দিব বুলি আশা থাকিল। আৰু মানে কি আমি যে খানা খাম না, তো খানা মানে কি হ'ল, বিহুৰ খানা আমাৰ লেটেই হ'ল। ব্লগটো ষ্টাৰ্ট কৰোঁতে বহুত লেট হ'ল, কিন্তু উপায় নাই, কাম কৰিছিলোঁ, কাম কৰা মানুহ নাই, সেইকাৰণে লেট হৈ গ'ল। তো আমি সৰু পোৱালি মাখা আছিল না, সিহঁতক অলপমান আগতীয়াকৈ শুই কেনে খাই দিলোঁ। এতিয়া আমাৰ সেহেঁতি বনাই আছে, তো আমাৰ খানাটো চাওঁ কি বনাই আছে, কোনে বনাই আছে, হ'লে চাগে ন। তাৰপিছত সিহঁতৰ কেইটামান ক্লিপ আছে নেকি, সেইটো লগাই দিম, চাব আপোনালোকে। আৰু বাকী চেনেলটো কিছুমানে চাই কিনে ছাবস্ক্ৰাইব নকৰে, কিয় মানে ছাবস্ক্ৰাইবটো কৰি যাবচোন, অলপ ছাপোৰ্ট কৰিব আৰু কিবা এটা কৰিব খুজিছোঁ। আৰু আগৰটো চেনেল আছিলে এন বি বইজ, সেইটোত বাৰু বহুদিন ভিডিঅ' অহা নাই। মই ভাবিলোঁ সেইটো মানে আমাৰ টিম চেনেল আছিল, মই ভাবিলোঁ এইটো এতিয়া মই নিজাকৈ চলাম, যিহেতুকে ভিডিঅ' পাব বুলি আশা কৰিব আপোনালোকে। মানে কি ভিডিঅ' পাবই আৰু আশা কৰিব লগা নাই না। ভিডিঅ' আহিব, শ্বৰ্ট ফিল্মখন শ্বুটিং হৈ আছে, গম পায় না, শ্বুটিং হৈছে। তো শ্বৰ্ট ফিল্মখন আপলোড হ'ব একেদিনতে। আৰু ধুনীয়া চং এটা আছে, অফিচিয়েল চং, সেই শ্বৰ্ট ফিল্মখনতে অফিচিয়েল চংটো দিয়া হ'ব ধুনীয়াকৈ। পূৰা এটা মানে এইবাৰ প্লেনিং চলি আছে, আৰু বহুত কিবা কিবি প্লেনিং ভাবছোঁ, মানে প্লেনিং কৰা হৈছে যে এইটো চেনেলটো বহুত কিবা কিবি ধামাকা ভিডিঅ' আনিম, চেষ্টা কৰিম। এইটো নহয় যে এনে ক'বাৰ কিবা ভ্লগ বনাইছোঁ, সেইটো নহয়। মানে এইবাৰ সেনেকুৱা হৈছে, এতিয়া মানে মোৰ এই বহুত অলপ প্ৰব্লেম, বা এই মোবাইলটো সিমান ভাল নহয় বাৰু, অলপ মোবাইলটো চেঞ্জ কৰিব লাগিব, কিবা অলপ বহুত সেই আছে। তো আপোনালোকৰ চেনেলটো চাই থাকবচোন। এতিয়া কোনে কি কৰিছে, কি কৰা নাই, কি কৰি আছে, চাওঁ আৰু কি বনাই আছে খানাত, ইমান কি দূৰ আগবাঢ়িছে। তো চাই থাকচোন, ভিডিঅ' কণ্টিনিউ কৰি থাকক। এনতে খানা চানা বনাই আছে, কি বনাইছে চাওঁ ৰ'ব। কি বনাইছে এনতে, মানে এনে কি বনাব পাৰে এনতে? মই নহ'লে একো কামেই নহয় হয় না নহয়। আৰু ই মানে কাম চাম কৰে, মিছা নকওঁ, মানে মই গালিও পাৰোঁ, মানে ভালো পাওঁ দেই, চলটো পূৰা ভাল, কিন্তু ৰিপ্লাই পূৰা দিয়ে, ডাঙৰ সৰু নাই। যদি কিবা এটা কৈছে, বা যদি মোকে কিবা এটা ক'ম বা কৈছে, কি ৰিপ্লাই দিব, মই ক'বাই নিদিয়ে একো, ফালি দিব বোলে, জ্বলাই দিব বোলে, কোনোবাই দম দি জ্বলাই দিব, এনেকুৱা লেভেলৰ মানে এটা মানে এনাৰ্জি এটা আছে গাত। তো গাইজ কি কৰিছে, তো গাইজ এইফালে মোচান চাওঁ, কিবা ক'ব নেকি? ভ্লগ কিন্তু চবতে দিম, কোনো বেয়া যাতে শব্দ নকয়, ভ্লগত দি দিম। কিন্তু কেমেৰা তো ইগন'ৰ কৰক, মোৰ কেমেৰাটো বহুত বেয়া হয় না, ইগন'ৰ কৰিব দিছোঁ কেমেৰাটো, একো নাই। আমাৰ লুচাফাৰ আছে, লুচাফাৰ ব্লেক টাইগাৰ চিমেণ্ট নেকি, স্পনচাৰ কৰিছে ব্লেক টাইগাৰ চিমেণ্ট, পূৰা এডভাৰটাইজ মাৰি আছে। আমাৰ ৰ'বা, আমাৰ ইয়াৰ কোনে, আমাৰ কুকমেন শিৱ ডাংগাবালা, শিৱ ডাংগাবালা কিবা কৈছে মুখৰ ভিতৰত, শুনা নাই মই। ইমান য'ত হৈছে মানে বহুত ক'ব নেকি কিবা, মিনাল ভাই কিবা ক'ব? উপায় নাই, এইটো কথা চবেই নাজানে, কিন্তু মানে আমাৰ খেছি আৰু কষ্ট কৰিছে অলপমান। মই কিবা চিবা বস্তু দি গৈছোঁ অলপ দেৰিকৈ, মানে মোৰ সেই লাগছে আৰু। চলি আছে এইফালে, কিমান দূৰ আগবাঢ়ে চাওঁ, হলিকে আমি মানে খাম আৰু বেছি দেৰি নহয়। টাইম কিমান হৈছে ব্ৰ, দেখি দেচোন। টাইম এতিয়া 12টা বাজে 6 মিনিট। ডাইৰেক্ট দেখি দেচোন, ইয়াতে দেখা নাই মানে 23:55 ক'ত অনে নাই মোবাইল বে, কি বাতি যিমান কম কিয় দিয়া তই, ৰ ক'ত বে 23:55 হ'লে কিমান হ'ব? 11:55 গাইছ, মই জানো, মই সুধিছোঁ নাই কিবা। বছে ক'ব 14টা ডন আজি মানে কি অলপ টেং টেঙা মাত, সেইকাৰণে আৰু গুদম ফুলি লৈছোঁ। মই কৈছিলোঁ না গাইছ, কাকো খাতিৰ নকৰে, গুদম চুদম ফুলি মানে পুৰা গাইছ, টোপনি মানে পুৰা মেছেজ মাৰিছে গাইছ, মোৰে যে কোনো নাই গাইছ। নাই গাইছ, নালকে কাৰণে কৈছোঁ, পাগল পাৰবি নেকি মাথাটো কি আমাৰ পাৰি তো গাইছ। এইটো মুন্নাহঁতৰ ঘৰ দক, এইটো মুন্নাহঁতৰ ঘৰ। মুন্না তই গাড়ীখন কাৰ কবি নেকি, তোৰ নহয় নেকি এখানো? ইয়াৰ এখানো গাড়ী নাই, কাকাৰ জেঠাৰ, তোমাৰ কোনখন? তোৰ মানে আনাই নে থৈ দিছে ডিলাৰত? পিছত আনিম, দিব লাগিব বাপৰে। আৰু গাড়ী চেলা ডাঙৰ মানুহ না, কথাই বেলেগ।
তো গাইজ কি হ'ল জানা নাই মানে কি আমি বহুত প্ৰব্লেম হৈছিল দিয়ক মানে ভ্লগটো মই ষ্টাৰ্ট কৰা দেৰি হৈছিল এইটো কাৰণে আমি ভ্লগ 11:45 ষ্টাৰ্ট কৰিছো 11:45 কিন্তু আগে আগে দুটা মানে কি আৰু কাম চাম কৰি আছো কাম কৰি কেনে মই গৈছিলো অকলে কেনে কেইটামান চট লগাই আছে কিন্তু আগত কেইটামান আছে যদি দিম বাৰু সি লৈছিল আমাৰ জেচি পাই লৈছিল পিকু তো গাইজ তাতে আমাৰ এটা ৰখিছে ৰ'ব আলহী খাবা ৰ'বা ৱাও চকু দেখছি না গাইজ কেনেকুৱা হয় ৰাতি খাবা ন কেনাই মই দি যাম নহয় ৰখি থাকা আমিও খাম একেলগে নাগি মই গাইজ এটা মানে সেই মোক কিন্তু কুকুৰে প্ৰায় একো নকৰে দিয়ক যদিও দেখিলে কেতিয়াবা ভোকৈ কিছুমানে কিন্তু কামৰে পোৱা নাই বা সেইদিও ভালকৈ বেছি পোৱা নাই আৰু কুকুৰে আৰু মই ভাত চাত দি থাকোঁ না আমাৰ তাকো যায় আমাৰ তাক ই নাযায় চাগে আমাৰ দাদাহঁতৰ এটা আছে সি যায় চাগে তাক মই খানা চানা দিওঁ মাদাৰেও দিয়ে পূৰা লাৰি দিওঁ আৰু কুকুৰক সদায় ভালকৈ সেই কৰিলে কাকো একো নকৰে গাইছ এইটো সঁচা কথা নাকামৰে কাকো ইয়াতোক বিশ্বাস কৰিব পাৰি যোনটোক মানুহক নৰি গাইছ মানুহক নৰি দিয়ক কুকুৰক বিশ্বাস কৰিব পাৰি অ' বহি গেলাক নেকি ইয়াতে বাহ 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 মন নাই নেকি আমি নাখাওঁ দে হা মন নাই নেকি তোদের যে খালি মন নাই লুচাফাৰ আমাৰ সৰু ভাই বহিছে গেম চাইছে আজি কাৰ কাৰ আছে সৰু খেলা কাৰ কাৰ আছে খেলা অষ্ট্ৰেলিয়া আৰু পাকিস্তান কি কয় ইণ্ডিয়া আৰু পাকিস্তান থাকিব নে চাম আমি লাগে আইপিএল চলি আছে এতিয়া আইপিএল নেকি মোৰ ভোক লাগছে কাৰণে ফোন কৰি অ' গাইছ মই গমেই পোৱা নাই ভাত কম হ'ব নহয় মান চিকেন বিহু কিবা ক'ব নেকি আপোনাৰ মন্তব্য কিবা ক'ব অসহ্য লাগছে নেকি অলপমান কেনে আছে মজা পুৰা মজা টেষ্টি ন মই যাত্ৰা কৰে নাম কৰিম বাটলো কি কেনে হৈছে এই চবকে মিনাল তো বাবু বা খাই আছে সৰু সৰু বাবু সেইফালে খাই আছে অঁ তো গেছ মই খাই লওঁ মই টেষ্ট কৰা নাই ন মাছটি নেকি অঁ মাতে আজি পাহাৰে মাতে মাতে সেউজে ৰিঙিয়া তো গাইছ আমাৰ মানে খোৱা হ'ল খানা তো এতিয়া যাওঁৱেই আৰু প্ৰায় হ'লে এলা পুৰা একদম হৈ গৈছে ই এটা আপলাং কৰি থাকে নাই 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 মইতো নাখাওঁৱেই ক'ত নাখাওঁ নৰুৱে খাওঁ আগৰ পৰাই নাখাওঁ খানা বুলি নহয় বাছ খানাটো কি এটা লগ লগ খাওঁ তুমি জনা কি কেমেৰা অলপ বেয়া আছে বাৰু য দা আৰু যাবা তো গাইছ ইয়াতো গেল বাই বাই দিলা তো আমি এখানে কৰোঁ কৰি কেনে অন্ত কৰি যাওঁ এলা ৰচি এইটো দিবা আছোঁ কাবাক তো গাইছ কিবা শব্দ কৈছে অলপ স্কিপ নকৰোঁ ৰক স্কিপ নকৰোঁ বাবু আকৌ নাই গাইছ তো গাইছ চাওঁ যাওঁৱেই আৰু আপোনালোকে যদি ভাল পালাক ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব অলপ চেনেলটো ছাপোৰ্ট কৰিব আৰু কি ক'ম নতুনকৈ গেছ ক'ব লগা নাই অলপ খাচ খান্তি থওঁ আৰু থৈ কেনে যাওঁ মই ফাদাৰ ফোন আছে তো লাষ্ট টাইম আমাৰ ইয়াক দেখৰ চৌতাজনক দিয়া ভাত নাখলা কিয় নাখলা ন কচোন ইমান নহয় কি ৰ মুন্নাটোৰ আমি ইফালে আছোঁ যাবাৰতো চলি কিমান হৈছে বা হৈছে 29 জন ন 29 জনমান হৈছে আমি এক্সট্ৰা ব্ৰইলাৰ আৰু লৈ আহিছোঁ ন এটাই কেম্বা হ'ব বাৰু কেমেৰা এক্সট্ৰাকৈ আনিব লগা হৈ গৈছে উপায় নাই গৈছে
কি কম গাইছ যি ভাবছিলো সেই নহ'ল এক্সট্ৰাকে হেৰি হৈ গ'ল হ'ব বেলেগ দিনা খাম ভালকে খানা এটা পইচা কিন্তু ধাৰাসাৰি গৈছে এতিয়া গৈছে গাইছ পইচা পুৰা পুৰা পইচা কিবা ক'বা নেকি লাষ্ট টাইম কি কৰিবি শুনকচোন কিবা কৈছিলোঁ আপোনাক মই তাতে কেৰা কিবা অলপ আছে মানে কাহিনীৰ কাৰণে ভাগি নৈ গাইছ ডিনাৰ বস্তু ৰৈছে খাব নেকি তাৰ কাৰণে এটা মুন্না কিটচেন ঘৰটো দেখি দিওঁ নেকি হয় না এই গাইছ এইগিলা ৰৈ গৈছে এইটো মুন্নাটো কিটচেন ঘৰ জিৰা ৰাইচ গাইছ ৰৈ গৈছে জিৰা ৰাইচ ভাঙবি এই ইমান কে কি হ'ব ইমান ভয় কৰা তেল বিকক বাপা এলা স্কিপ নকৰোঁ দেই চব দি দিম এই এইগিলা কি কৰিবা বেষ্টি কিয় কৰিম পাগল হৈছে তোক কোনে এলা কৰিব দিছিল তো গাইছ মুন্নাই এইটো ললাক আৰু হ'ব আড়াল দিয়াক এইটো লৈ লওক পুৰা মুন্নাতে এখন স্কুটি কৰিব আহিল আৰু এখন চাওঁ মামাৰ স্কুটি তিনিখন গাড়ী আহি গৈছে মুন্নাৰ চব পলাইছে